বান্ধৱীৰ বিয়াত সাজি-কাচি যাম বুলি চুলি কাটিছিলোঁ, এতিয়া অৱস্থা চাম। বান্ধৱীৰ বিয়া আৰু এতিয়া মোৰ অৱস্থা দেখাইছোঁ ৰ'ব, কি হৈছে। থিম দিছে, মেহেন্দিৰ থিম দিছে, মেহেন্দিৰ কুৰ্তাটো হৈ গ'ল অলৰেডি, বেলেগ মেহেন্দি কিনি থোৱা এইটো নাও। এতিয়া মোৰ মানে আৰু ক'ৰবাত কাপোৰ আছে যোনটো আজিৰ ভিতৰত ধুই থ'ব লাগিব। কি হ'ব, কাইলৈ গৈ আছোঁ তো, আজি ধুলে কাইলৈ দিনত শুকাব। তো নেক্সট এই গোটেই কাপোৰৰ দমৰ পৰা মই এতিয়া কাপোৰ উলিয়াব লাগিব, এই কাপোৰ বিচাৰি আছোঁ। It's like 2:55 a.m. and but I'm at train station and my brother has come to pick me up from the station. It's like বিয়া লাগিছে। Now I'm heading towards Golaghat to Dipana's home. মোৰ ঠাণ্ডা লাগিছে, নিজৰটো নিজে মিলাই ল'ব দিছে। বুজিছোৱা তামোল পাণ দিয়া বুজিছোঁ দিয়া, ভালকৈ দিয়া দি থাকা। তলত থৈ দিয়ে নেকি? তলত এনেকৈ বহাই দিয়া, নহ'লে এইখন এইটো বিয়া ঘৰ and I'm exploring the village here in Golaghat. অনুভৱটো কোৱাচোন, কাইলৈ পৰা বন্দী জীৱন। কাইলৈ ভাবিম আৰু দেই, গৈ পেলাই কাইলৈ পৰা বোৱাৰী জীৱন, গৈ পেলাই ভাবিম আৰু এতিয়া ভাবিব পৰা নাই ৰ'বা। কাইলৈ পৰা বোৱাৰী জীৱন, কাইলৈ ভাবিম কেনেকুৱা লাগিছে, কি কৰিলোঁ, ডিচিশ্যনটো শুদ্ধ নে ভুল, কাইলৈহে ভাবিব। ডিচিশ্যনটো এতিয়ালৈকে ভবাই নেক্সট এখেত ন
ইমান দামী মেকআপ মুগাই আছে ন মেকআপ আৰ্টিষ্ট সেইকাৰণে বেছি মেকআপ আৰ্টিষ্টৰ নাম নাজানো নহ'লে কম্পেয়াৰ কৰিব পাৰিলো হ'লে নোকোৱা খানা হাৰহি মহাবিদ্যালয়ৰ পোৱা নাই মই গ'লো নি বাটতকৈ পাৰ হৈ হা অঁ চব পালোঁ ঠিকে আছে তাক ভিডিঅ' কৰি থৈছে ন তুমি হ'ব চাগে এইবোৰ ৰাক্ষস গেং ইয়াৰ পৰা মই অলপ বেলেগ বেলেগ ফেচ ফাৰ্ষ্ট পৰিতা আনিলে তাৰপৰা মই আনিলোঁ আমি আনিছোঁ কেমেৰা পাৰ্চনে আনিলে কেমেৰা পাৰ্চন ময়ো ওলাব লাগিব না অঁ বুজিছোঁ কিন্তু মানে তুমি মেণ্টেলি কৰি একদম তেতিয়াহ'লে অকণমান কম হ'ব পাৰে আমাৰ ঘৰত বাৰু ঢেৰ মানুহ বাহে ঢেৰ আছে যে কি হ'ল এইটো আমি একো নজনা মানে কাম নোহোৱা মানুহ ফটোটা মাৰি থাকোঁ ভিডিঅ'টো ৰিলত দি দিবি ভগৱানৰ বস্তুহে হৈ যাব অন্ন দি প্ৰতিজ্ঞা কৰিছে এইটোহে অৰ্থটো পিছলৈ নুঘুৰিবা দেই একদম চাউল হাত দিওঁতে মোৰ পিছলৈ
एक्टिंग टू फ्लॉप मार रहा है अभी रोएगा हम लोग